ওই ওই মোস্তফা কামাল বাজাৰী কাণ খুলি শুনি ল আমি জীয়াই থকালৈকে হিন্দুস্তানৰ মুছলমান জীয়াই থকালৈকে তোৰ নিচিনা দালালে তোৰ নিচিনা বাজাৰী এটা শয়তান আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু শ্ৰদ্ধাৰ অসমবাসী ৰাইজসকল আজি আপোনালোকে বেয়া নাপাব কাৰণ ধৈৰ্যৰ এটা সীমা থাকে আজি ধৈৰ্যৰ সীমা পাৰ হৈ গ'ল এতিয়া আৰু ধৈৰ্য থাকিব নোৱাৰো আপোনালোকে দেখি আছে এটাৰ পিছত এটা মন্তব্য বেয়াকে মন্তব্য কৰি আছে আৰু মোল্লা শব্দৰে কৈ আছে আলিম উলামাক টাৰ্গেট কৰি কৈ আছে ইছলামক টাৰ্গেট কৰি আছে ইবাদত বন্দগীক টাৰ্গেট কৰি কৈ আছে ঈদৰ নামাজক টাৰ্গেট কৰি কৈ আছে নিশ্চয় আপোনালোকে জানিব পাৰিছে যে কাৰ বিষয়ে মই আলোচনা কৰিম এই যে আমাৰ অসমত এটা বাটপাৰ নামৰ শয়তান মুনাফিক ফেৰাউনৰ দল নাস্তিকৰ দল মোস্তফা কামাল মানুহে আজহাৰী বুলি লকব দিয়ে মই এনেকুৱা শয়তানক কম মোস্তফা কামাল বাজাৰী তোমাক সাৱধান কৰি দিলো তুমি যদি ইমান সাহসী মোল্লা তুমি কিয় আমাৰ অসমত ওলাই আব নোৱাৰা আমি তবলিগ জামাতৰ কাম কৰো আমি মানুহক ইছলামৰ পথে মাত দিও আমি মছজিদত মানুহক আহ্বান কৰো আমি মানুহৰ ঘৰে ঘৰে যাও ইছলামৰ কথা ঘৰে ঘৰে কও তুমি ইমান ডাঙৰ বাজাৰী মোল্লা কৰ পৰা আহিলা তোৰ লাজ নাই নেকি এই তোৰ লাজ নাই নেকি বেহায়া বেৱৰাত তোৰ একদম লাজ নথকা মানুহ তই বুজি পাইছনে নাই ঈদৰ নামাজ পঢ়াই কোন ইমাম চাবে টকা লয় তোক কোনোবাই মছজিদত নিমন্ত্ৰণ নকৰে তোক কোনোবাই ডাঙৰ ধৰ্মীয় সভাত নিমন্ত্ৰণ নকৰে সেইকাৰণে ঘৰত লুকুৱাই চোৰৰ নিচিনা বাটপাৰৰ নিচিনা এটা জাহিল আবু জাহিলৰ সৰু ভাই তই তোক মই সকিয়াই দিছো তই যদি কোনো মাক বাপেকৰ ঘৰত জন্ম লৈছা তেনেহলে ফিল্ডত ওলাই আহ তই আমাৰ ঘৰত আহিব নোৱাৰ নেকি আমি তোৰ লখিমপুৰ কি একদম পৃথিৱীৰ সকলো ঠাইতে আমাৰ তবলিগ জমাত চলে আমি মানুহৰ ঘৰে ঘৰে ইছলামৰ দাৱত দিওঁ তই যে বাৰে বাৰে মোল্লা কৈ আছ তোৰ লাজ নাই নেকি তোৰ মা দেউতাকৰ লাজ সন্মান নাই নেকি কৰ পৰা আহিছ আবু জেহেল তই ভাবিছ নেকি এবাৰ এনেকুৱা কৈ তুই ইছলাম অসমৰ পৰা শেষ কৰি দিবি তোৰ এক নম্বৰ টাৰ্গেট হল তুই ইহুদিৰ দলাল তুই মুনাফিকৰ দলাল তুই নমৰুদৰ দলাল তুই সাদ্দাদৰ দলাল তুই এটা জাহিল তুই কোরআনৰ বিৰোধী কৰা হাদিছৰ বিৰোধী কৰা তোৰ কথা হল এনেকুৱা বকৱাস মন্তব্য দি অসমৰ মুছলমানক যদি মই আলিম উলামাৰ পৰা দূৰত ৰাখিব পাৰো তেনেহলে অসমখন বেলেগ হৈ যাব অসমখন শয়তান হৈ যাব তই কেতিয়াও তেনেকুৱা নাভাবিবি এটা শয়তান কুটাকাৰ কৰ পৰা আহিছ তই তোৰ সাহস থাকিলে আমাৰ ঘৰত আহ তোক মই ভালকে সকিয়াই দিছো শয়তানিৰ এটা সীমা থাকে ফেৰাউনিৰ এটা সীমা থাকে ভণ্ড কুটাকাৰ কৰ পৰা ডাঙৰ টুপি এটা লগাই বজাৰী তোক মানুহে মোস্তফা কামাল আজহাৰী বুলি মাতে মই আশিকে এলাহি তোক আজিৰ পৰা মই তোক চাৰ্টিফিকেট দিলো তই এটা কাইল্লা বাজাৰী শয়তান বাজাৰী কামাল মোস্তফা ঐ মোস্তফা কামাল বাজাৰী এটা শয়তান জাহিল তোৰ নিচিনা অসমৰ উলামাসকল ইমান নিলাজ নহয় ইমান লাজ নথকা নহয় আমাৰ অসমৰ উলামাই কেৰামসকলৰ লাজ আছে বুজিছানে নাই তোৰ নিচিনা বজাৰী কামাল তোৰ নিচিনা আমাৰ অসমৰ মুছলমানসকল নহয় তোৰ নিচিনা বেহাই আমাৰ আলিম উলামাসকল নহয় তোৰ নিচিনা উলামাই কেৰামসকলে ভুকভুকাই নাথাকে তই অসভ্য এটা জানুৱাৰ তই জানুৱাৰত কৈ লাজ নাই তোৰ কমেণ্টবোৰ তই পঢ়ি চাবিচোন তোৰ কমেণ্টত এটা মানুহে হিন্দু মুছলিম সকলোৱে তোক গালি পাৰি থাকে জানে চবে জানে তই এটা বাটপাৰ নামৰ এটা শয়তান নামৰ এটা মানুহ ৰূপী তুই এটা ডাঙৰ শয়তান আমাৰ অসমৰ আলিম উলামাসকল সভ্য ভদ্ৰ আমি ইমান দিন সহ্য কৰি আছিলো ধৈৰ্য ধৰিছিলো কিন্তু আজি দেখিলো তোক অলপ চাইজ কৰিব লাগিব তই মোৰ ওচৰত পৰিব লাগিছিল এনেকা হেঁচাৰিৰে পিটন দিলোহেঁতেন নহয় তোক ভাল এটা মৌলানা বনালোহেঁতেন তোৰ ভাগ্যটো বেয়া ক'ৰ পৰা ক'ত পৰি আহি এটা শয়তান নাজিল হৈছ আমাৰ অসমত প্ৰথম শয়তান যদি কোনোবা আছে মোস্তফা কামাল বাজাৰী তই এক নম্বৰ শয়তান তই যিমানেই দালালি কৰি থাক না কেন আমাৰ অসমক তুই ধ্বংস কৰিব নোৱাৰ আমাৰ অসমৰ মুছলমান শিক্ষিত মুছলমান আমাৰ অসমৰ মুছলমান জ্ঞানী মুছলমান তোৰ কথা সাধাৰণ মহিলা মানুহে সাধাৰণ মানুহে শিক্ষিত মানুহে সব মানুহে তোক গালি পাৰি থাকে তোৰ লাজ নাই নেকি এই আমি 12 বছৰ ইমামতি কৰিছো কোনো মছজিদৰ কমিটিয়ে আজিলৈকে ক'ব নোৱাৰিব যে আমি ডিমাণ্ড কৰি টকা লৈছো আমি ধৰ্মীয় সভাত গৈছো আমি ডিমাণ্ড কৰি টকা লোৱা নাই তোক কোনোবাই নিনিয়ে কেলে তোক নিনিয়াৰ কাৰণ হল তই এটা বাজাৰী শয়তান সেইকাৰণে তোক নিনিয়ে তই বকবকাই নাথাকি অলপ লাজ কৰিবি আৰু পাঞ্জাবীটো খুলি ল তোৰ নিচিনা শয়তানে পাঞ্জাবী পিন্ধি পাঞ্জাবীৰ ইজ্জত মাৰিব নালাগে পাঞ্জাবীটো খোল শয়তান কাহিকা টিআৰপি হাসিল কৰিবৰ কাৰণে ফেচবুকৰ পৰা টকা হাসিল কৰিবৰ কাৰণে ইছলামৰ বিৰোধিতা উলামাই কেৰামৰ বিৰোধিতা ঈদৰ নামাজৰ বিৰোধিতা ইমামৰ বিৰোধিতা কৰি আছে সেইকাৰণে আপোনালোক সজাগ হওক ইয়াৰ ভিডিঅ' পোৱাৰ লগে লগে আপোনালোকে ব্লক কৰি থব যাতে আপোনালোকৰ মোবাইলত তাৰ কোনোবা ভিডিঅ' মেছেজ আহিব নোৱাৰে কাৰণ মই অতি বিশ্বাসেৰে ক'ব পাৰো তেখেতে এটা উদ্দেশ্য বনাইছে কেনেকুৱা কাৰণ তাক কোনোবাই মছজিদত ইমাম হিচাপে নাৰাখে তাক মাদ্ৰাছাৰ শিক্ষক নবনায় তাক ধৰ্মীয় সভাত নামাতে আপোনালোকেতো দেখি আছে এটা ডাঙৰ ধৰ্মীয় সভাত বা আমাৰ গাঁৱলীয়া যিবিলাক ধৰ্মীয় সভা হয় এই শয়তানটোক কোনোবাই মাতিছিল নেকি আজিলৈকে মাতা নাই সেইকাৰণে সি এটা ভাবিছে এতিয়া মই কি কৰি খাম ইছলামৰ বিৰোধিতা যদি কৰোঁ ইমামসকলৰ বিৰোধিতা কৰিলে মই কেআৰপি পাম মই টকা পইচা পাম ঘৰত বহি খাম শয়তানৰতো এনেকুৱাই বুদ্ধি থাকে আপোনালোকে মই বিশ্বাসেৰে ক'ব পাৰিম যে আপোনালোকৰো বিশ্বাস এইটো বহুত ডাঙৰ শয়তান মই কমেণ্টবোৰ পঢ়ি চাইছো চবে তাক
শয়তান বুলি গালি দিয়ে, মহিলা মানুহে গালি দিয়ে, নজোৱানসকলে গালি দিয়ে, চবে গালি দিয়ে। সেইকাৰণে মই অনুৰোধ কৰিম, কৰ পৰা আবু জেহেল কৰ পৰা আহিছে, চবে যদি জানিব পাৰিছে অতি সোনকালে তাক মোবাইলৰ পৰা ফেচবুকৰ পৰা বয়কট কৰক, ব্লক কৰি দিয়ক, তাক দেখুৱাই দিয়ক যে তোৰ মানুহে হজত গৈ মক্কা শৰীফত হজত গৈ শয়তানক পাথৰ মাৰে, পাথৰ মাৰিলে যেনেকা গুনাহ মাফ হয়, সওয়াব পায়, ঠিক তেনেকুৱা এই বাজাৰী মুস্তফা কামাল বাজাৰী শয়তান কাল্লাটোক আপোনালোকে পাথৰ মাৰক। এতিয়া পাথৰ কেনেকুৱা মাৰিব, তাৰ ফেচবুকৰ পৰা তাক ব্লক কৰি দিয়ক। ব্লক কৰি দিলে আৰু আমাৰ এই ভিডিঅ'টো ইছলামৰ মহব্বতত আপোনালোকে বেছিকৈ শ্বেয়াৰ কৰি অসমৰ সকলো মুছলমানৰ ঘৰে ঘৰে মোবাইলত পৌঁছাই দিয়ক। যদি পৌঁছাই দিয়ে এই কাল্লা মুস্তফা কামাল বাজাৰীক পাথৰ মাৰি শয়তানক পাথৰ মাৰাৰ নিচিনা হ'ব, আপোনালোকে ইনশাআল্লাহ সওয়াব পাব। কাৰণ এটা শয়তানক যদি আমি পাথৰ মাৰো আমি সওয়াব পাম, ওলাইতো নাহে, সিটো ওলাই নাহিব। সেইকাৰণে আমি পাথৰটো মাৰিব লাগিব, তাক ব্লক কৰি দিব লাগিব। আৰু আমাৰ এই ভিডিঅ'টো আপোনালোকে বেছি শ্বেয়াৰ কৰি মানুহৰ ওচৰত পৌঁছাই দিয়ক, সওয়াবৰ ভাগি হ'ব।